হেল্ল' ভিউৱাৰ্ছ, অন্য এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ মাজত মই পল আৰু আপোনালোকে চাই আছে আছামিজ ফান। চ' ভিউৱাৰ্ছ, বহু দিনৰ মূৰত এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু এই ভিউটো দেখি গম পাইছে সকলোৱে ক'ত গৈ আছোঁ। যিহেতু ৰাসৰ ছিজন, মাজুলী গৈ আছোঁ। ৰাস বুলি ক'লে এইটো মাজুলী নামেই প্ৰথমতে আহে, গতিকে মাজুলী গৈ আছোঁ। খুৰাহঁত আছে মোৰ লগত, বা আমাৰ বাইক চাইক ফেৰীত লোড কৰা হৈ গ'ল। আমি বিহপুৰীয়াৰ বাঁহগৰা ঘাটৰ পৰা এইফালে চেনিমৰা ঘাট নে চেলেক ঘাট তাত নামিমগৈ। বাইকৰ ভাড়া আৰু মানুহৰ ভাড়া লৈছে 60 টকা ইয়াৰ পৰা তালৈ। বেছি দূৰ নহয়, 20 মিনিটমানৰ ৰাস্তা। এয়া খুৰাহঁত আছে আগফালে। কি ক'ম, ব'লক ফেৰীতে লগ পাই আছোঁ। আহিব লাগিছিলে, কথা আছিলে অলপ। হেল্ল' ভিউৱাৰ্ছ, আমি আহি পাই গ'লোঁ ইয়াত। ফেৰীত গৈ আছোঁ, ষ্টাৰ্ট দিলে আৰু জাষ্ট। আগত আছে খুৰা আছে আমাৰ, আৰু এইফালেও খুৰা আছে। ইয়াৰ পৰা কিমান দূৰ খুৰা? ইয়াৰ পৰা তোমাৰ 35 মান হ'ব। 35 কিলোমিটাৰ হ'ব চাগে। আমি গড়মূৰ যাম, গড়মূৰ মানে ইয়াৰ পৰা গৈ চেলেক ঘাটৰ পৰা গৈ আছোঁ। গড়মূৰত খুৰা শহুৱেকৰ ঘৰ আছে, তাত অলপমান থাকিম। তাৰপৰা ৰাতি ৰাস চাব যাম। পিছত প্লেনটো বনাম আৰু লাহে লাহে। ত' কওক, এই বটলটো দিয়াচোন সেইফালে। বটলটো আচ্ছা, হয় এইটো অফ কৰি দিছোঁ আকৌ এইফালে আনিব দেই। আৰু সেইফালৰ পৰা আহি পাই গৈ আছোঁ। ত' বহুত মানুহ আছে ইয়াত, তেনেকৈ আছে। মানে গাড়ী আছে 3খন আৰু বাকী গোটেই বাইকেই বাইক, আৰু মানুহ আছে তলত। আমি ক'ৰ পৰা আহিছিলোঁ? আমি আহিছিলোঁ সেইটো ছাইডৰ পৰা, সেইটো ছাইডে গৈ আছোঁ। লাইফত ফাৰ্ষ্ট টাইমৰ বাবে মাজুলী আহি আছোঁ। বহুত বেছি এক্সাইটমেণ্ট হৈ আছোঁ। বহুত বেছি এক্সাইটেড হৈ আছোঁ। ত' আৰু এখন ফেৰী আহি আছে, এইখন। তাতে ৰখিব লাগিব চাগে, নাজানো। তাতে হয়, খুৰাহে জানো। তাতে হয়। তাতে ন মাজে ফটো কৰি মোলৈ ভাল দেখা পায়। পানী খালে ভাল, ডিহাইড্ৰেশ্যন নহয়। পানীটো মোক লাগি থাকে। তোমাৰ ঘৰৰ পৰা আমাৰ ফেৰীত আৰু ব্ৰহ্মপুত্ৰ মাজুলীলৈ প্লেন প্ৰমতে নহ'লে যদি ভাল লাগিছে মানে আহি। ঘাটটো পালোহিয়ে চাগে এইখন। ইয়াৰ পৰা যাব লাগিব গোটেই বালিয়ে দেখি আছোঁ। বালিয়ে যাব লাগিব চাগে। আমি কেকাৰে ভুটিটা লৈহে পালিছিলোঁ ইয়াত। গাত লগা নাই। ইয়াত কামত ইয়াত ভাল লাগে খাই। তো আমি এইফালে আছে চাগে ঘাটটো, এইটো ঘাট। মানে ঘূৰি যাওঁতে বহুত খুৰাই কৈ আছে ৰখি দিম, মানুহখিনি যোৱাৰ পিছত যাম। ছুটিখিনি বহুত দিগদাৰ কৰি আছে। সেইকাৰণে মাক্সা মাৰি আছে। এই ঘাটটো আমি পালোহি অলৰেডি। এইফালে আছে ঘাট। মানুহবিলাকে মোলৈ এনেকুৱাকৈ চাই আছে, মানে জীৱনত দেখিয়ে পোৱা নাই যেন এনেকৈ চাই আছে। অকণমান এনেকুৱাকৈ হ'লে মানে অকণমান ভিডিঅ' বনাবলৈ লাজ লাগে আৰু। তো ঘাটটো মানে ঘাটৰ পৰা নামি লগ পাই আছোঁ। এয়া ঘাট পাৰ হৈ গ'লোঁ। এইটো ঘাটতে নামিম নেকি? বহুত মানুহ এইফালে। সেইটো ঘাট দেখিয়ে আছোঁ চোন। গমেই নাপায় খুৰা, খুৰা। কোৱা। সেইটো ঘাট দেখি এইটো ঘাট নাছিলে। এইটো তোমাৰ ধূলাগুৰি ঘাট বুলি কয়। আমি অহা ঘাটটো সেইটোৱে আছিলে। আমি অহাটো তোমাৰ এইটো নহয় জানো? হয়, এইটো হয়। সেইটো দেখিয়ে আছোঁ। তাৰ আগতো ধূলাগুৰি।
পায়েই গ'লোঁ। কেইমিনিট লাগিলে আহোঁতে? 20 মিনিটমান লাগিল আহি পাওঁতে। এতিয়া আমি ঘাটৰ পৰা নামি আহি আছোঁ গড়মূৰৰ ফালে। ঘাটৰ পৰা গড়মূৰ ৰাস্তা হয় এইটো। মানে ইয়াৰ পিছত পকা ৰাস্তা আছে, এয়া কেঁচা ৰাস্তা ঘাটৰ পৰা। পথাৰে খৰালি হৈ আছে কাৰণে ঘাটটো এতিয়া দূৰলৈ লৈ গ'ল, নহ'লে অলপ ওচৰ হয় আৰু বেলেগ এটা ছাইডে হৈ যায় মানে ঘাটটো বাৰিষা হৈ গ'লে। এতিয়া এটা হাতে ভিডিঅ' কৰি আছোঁ, এটা হাতে বাইক চলাই আছোঁ। হেলমেটটো লগাই থোৱা কেমেৰাটো চাৰ্জ খতম, মানে উপায় নাই। কালি চাৰ্জত দিবই পাহৰি গ'লোঁ। এতিয়া কি ক'ম আৰু, ভিডিঅ'টো চাই থাকক গানটো শুনি শুনি। একোৱেই নেদেখি মানে বহুত ধূলি, আৰু ধূলিতটো বাইক চলাবলৈ কেনেকুৱা সকলোৱে জানেই। এতিয়া সি পকা ৰাস্তাতে পালোহি, গ'লে খুৰাহঁত ৰখি আছে। অঁ ব'লক, যাব হৈ গ'ল। চলো খুৰা, মই কৈয়ে আছোঁ। খুৰাই কৈছে চেল্ফি মাৰিব লাগিব। মাস্কখন লগাই লোৱা ভাল স্বাস্থ্যৰ কাৰণে, এনেই নাকৰ এলাৰ্জি হৈ আছে মোৰ। অ'কে, সেইটো কেমেৰা চাৰ্জ খতম, এনেই লাগি আছে পিচ হৈ লাগি আছে ইয়াত। বহুত মজা ভিউ, আল্টিমেট ভিউ। আজিলৈকে মই এনেকুৱা ভিউ দেখাই নাছিলোঁ মানে দেখিছোঁ, কিন্তু ইয়াত আহি বেছি কিবা নতুন লাগিছে মানে ভিউটো। বহুতো বাইক চলাই আহিলোঁ, কেঁচা ৰাস্তা যে দেখিছিল তাৰ পৰা আমি প্ৰায় 15 কিলোমিটাৰমান আহিলোঁ নেকি। অনুভৱেই কৰা নাই ইমান দূৰ যে আহিলোঁ, বহুত বেছি ভাল লাগিছে। ভিউটোৱে চব পাহৰাই দিছে। এতিয়া ব'লক গানটো শুনক আৰু ভিডিঅ'টো চাওক, লাষ্টলৈকে চাব। কিন্তু বহুত কষ্ট কৰি আহি আছোঁ, মানে কষ্টটো অনুভৱ কৰা নাই। তো ভিউৱাৰ্ছ, ভিডিঅ'টো আজিলৈ ইমানতে সামৰোঁ বুলি ভাবিছোঁ, কাৰণ ভালকৈ ভিডিঅ' বনাব পৰা নাই, মানে কমফৰ্টেবল লগা নাই ভিডিঅ' বনাবলৈ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কাইলৈৰ পৰা ধুনীয়া মানে নেক্সট লেভেল ভিডিঅ' লৈ আহি আছোঁ কালিৰ পৰা। তো কালিৰ পৰা মানে নেক্সট পাৰ্টটো চাব কিন্তু দেই ৰাইজ, ইটছ মাই হাম্বল ৰিকুৱেষ্ট টু ইউ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, আৰু ভাল ভিডিঅ' আনি দিম। এইটো একো ভাল ভিডিঅ' হোৱা নাই, ভাল ভিডিঅ' আহি আছে। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। লাভ ইউ গাইজ।